হেল্ল' ভিউৱাৰ্ছ গুড মৰ্ণিং। আজি আপোনালোকৰ লগত নতুনকৈ এটা ভিডিঅ' বনাব লৈছোঁ। সেইটো হৈছে আপোনাৰ অসমৰ আপুৰুগীয়া সম্পদ জাপি। মানে জাপি কেনেকৈ বনায় আৰু আমাৰ নৱপ্ৰজন্মই হয়তো নাজানে যে জাপি কেনেকৈ বনায়। তো চাওঁ আহকচোন ভিডিঅ'টো কেনেকুৱা হয়, মানে কেনেকৈ জাপি বনাব লাগে, কেনেকৈ জাপি বনায়, আমি সকলোখিনি দেখুৱাম, আপোনালোকে চাই থাকক। থেংক ইউ। গুড মৰ্ণিং। তো আমাৰ লগত আছে মোৰ দেউতা। তো দেউতাই ক'ব যে জাপিটো কেনেকৈ বনাব লাগে আৰু জাপিটো কিহৰ কাৰণে লাগে। বহুত মানুহে নাজানে যে জাপিটো মানে জাপি দুটা আছে, এটা সজাই থোৱা জাপি, এটা হ'ল আমাৰ কৃষকৰ লগত জড়িত হৈ থকা জাপি। এই জাপিটো কেনেকৈ বনায় দেউতাই ক'ব। মই এই বিদ্যাটো যিটো মানে আমাৰ পুথি বা বাঁহ বেতৰ কাম মানে ককা দেউতাৰ পৰা শিকিছোঁ। কিন্তু এইটো মই আৰম্ভণি কৰিছোঁ ককা দেউতাৰ পৰা। মানে বাঁহ বেতৰ কামটো ককা দেউতা যেতিয়া মই সৰু আছিলোঁ, যেতিয়া ককা দেউতাই এৰকম বাঁহ বন কৰিছিলে, কৰোঁতে মই এনেই বহি থাকোঁ আৰু ককা দেউতাই কয়, এই একদম এখন লগাচোন, চালনি এখন লগাচোন। মই আৰু লগাওঁ, এনেকৈ পাৰা হ'লোঁ, চালনি পাৰা হ'লোঁ, দাদা পাৰা হ'লোঁ, কিবা কিবি এনেকৈ বহুত পাৰা হ'লোঁ। তাৰপিছত এইটো মানে মোৰ জাপিটো লাষ্ট পৰ্যায়। মোৰ কিন্তু শিক্ষা দীক্ষা মই শিক্ষকতা কৰিছিলোঁ, হাইস্কুলৰ টিচাৰ হয়। মানে শিকি ল'লোঁ, লৈ কিনে মানে টাইম পাছ কৰাৰ দৰে টাইম পাছ হ'ল আৰু মই 2 পইচা পালোঁ, এনেকৈ মই কৰোঁ। এই বিশেষকৈ এই জাপিটো কৃষিৰ লগতে জড়িত, খেতিয়কৰ কাৰণে মানে আলুৱে ৰোৱনি ইত্যাদিৰ কাৰণে ব্যৱহাৰ হয়। সেইখিনি কৰোঁ মানে। এই জোখটো কেনেকৈ লয়? জোখটো কেনেকৈ লয়? এই জোখটো অঁ, এই তাৰমানে এইটো ইয়াৰ পৰা ইয়ালৈ সমান হ'ব লাগিব। আচ্ছা, সমান হ'লেহে মিলিব। ইয়াতে মানে আৰম্ভণি 5টাত কমালদাৰী আৰম্ভণি হয়। জোখখিনি লোৱাৰ পাছত এই বস্তুখিনি ভাঙি দিব লাগিব। আচ্ছা, ভাঙি মানে টঙালটো ভাঙি নহয়, এই ৰকম দি কিনে হাতেৰে ধৰি ইয়াক এনেকৈ দিব লাগিব। দিয়াৰ পিছত এইখিনি টঙাল এনেকৈ সোমাই দিব লাগিব। হ'ল, এইটো হ'ল জাপিৰ ফাৰ্ষ্ট ষ্টেপ। এইটো। তাৰপিছত এইবাৰ এইটো আমি কওঁ মানে দিগ বুলি কওঁ, দিগ টঙাল। এনেকৈ মানে এই জাপি কামটো বৰ দিগদাৰী কাম, কিন্তু বৰ ইণ্টাৰেষ্টিং। ইমান কষ্ট নাই, কিন্তু উঠা বহা কৰি থাকিব লাগে, সেইটোৱে হ'ল। এইটো মানে চাৰিওফালে মিলাই ল'ব লাগিব। চাৰিওফালে মিলাই ল'ব লাগিব। প্ৰথমতে দলটো মই ধৰিব লাগিব। এইটো কি বুলি কয় এতিয়া? জালি। জালি হ'ব এতিয়া। এইটো জালি। টঙালটো পাৰিলে তাৰমানে পানী হ'লে ভাল হয়। টঙালটো নাভাঙিব যাতে। এইটো কিহৰ কাৰণে দিয়া এডাল গাঁঠিডাল? টঙাল নহয়, ইফালে নাযায়। আচ্ছা, টঙাল ইফালে যাব পাৰি নহয়। এই টঙাল দিগ কিছুমানে দীঘল, এই 5ডাল টঙাল 5খান চাল হয়। তাৰপিছত 5খান চাল হয়, 5ডাল টঙালৰ 5খান চাল হয়। আচ্ছা, এইটো মানে মই দাওঁ 4ডাল দিলে এটা মিডিয়ামত পৰে। বাছ এনেকৈ 5ডাল 5×4 20ডাল টঙাল তাৰমানে গোৱা যাব। ফুলো হ'ল। তাৰপিছত ফৰ্মা থাকে। আচ্ছা, এই ফৰ্মাত এই ৰকমে দিব লাগিব, দি কিনে বান্ধি দিব লাগিব। এইবাৰ কি কৰিম আমি, এই যে টঙালকেইডাল
টঙালকেইডাল এনেকৈ দি কিনে ইয়াত ফৰ্মাটৰ লগত হুম একেডাল টঙাল মিলিব লাগিব। হুম এইবাৰ আমি গুম বানি, বানি বানি বুলি কয়। আচ্ছা এই টঙাল এনেকৈ দি কিনে গোটেই মানে এই ৰাউণ্ডটো হুম তাৰমানে এইৰকম গোবৰত হুম দি কিনে হ'ল। হুম হুম তাৰপাছত আমি কি কৰিম, এইরকম একটু জালি হল হুম দুটা হল আচ্ছা তাৰপিছত দুটা জালি হল, এইটো হ'ল বানি, এইটো হ'ল বিষ। হুম এই পাঁচটাৰ টঙাল 20টা টঙাল তাৰমানে দি গ'ল। এতিয়া যদি আমি জাবিটো যিমান ডাঙৰ লওঁ হুম সিমানে বানি পৰিমাণটো বাঢ়ি যাম। হুম হ'ল হ'ল হুম এনেকুৱা দুটা খোলা হ'ল। হুম তাৰপাছত আমি কি কৰিম, এইবাৰ লাগি আমাক কি জালি হ'ল, জালিটো আমি হালকালোঁ, হুম এতিয়া নহালকালোঁ বুজিছে। মানে কি কৰিম, এই গুৰি ৰাউণ্ডটোত তলে ওপৰে দুটাকে গুৰি থাকোঁ, হুম থাকিলে আমি কি কৰিম, এই জইনকেইটা হুম ওপৰৰ যিটো এইটো ৰাউণ্ডৰ হুম গুৰিটো বাছ ইয়াত ৰাখিলোঁ, হুম তলতো এনেকৈ আৰু এটা গুৰি দিলোঁ। এই গুৰিটো এই জইনটোৰো ইয়াতে এনেকৈ ৰাখিলোঁ মুখটো, হুম বাছ হ'ল। হুম ইয়াত বহুত লম্বা হৈছে নহয়, হুম এনেকৈ গুৰিটো বনাৰ পাছত হুম আমি টঙালটো কাটি ল'ম। আচ্ছা ৰাউণ্ড ৰাউণ্ড ৰাউণ্ডটো চিলাই কৰাৰ সুবিধা হয়। হুম এতিয়া আমি এটা জোখত কাটো কিয়া 4 আঙুল থাকিব লাগিব, হুম যাতে মানে আমি পানা উঠাওঁতে 4 আঙুল পাওঁ। হুম সেইকাৰণে অলপ বেছিকৈ ৰাখোঁ, 2 আঙুল বেছিকৈ ৰাখা যায়। হুম হ'ল। হুম এইবাৰ কি কৰিম, এই দুটা জালি সৰকাম আমি। হুম ভেজাল হ'ব, কি ভেজাল, এই টঙালডাল নিমিলা হৈ যাব পাৰে। হুম গতিকে কি কৰিম, এই জালিটোৰ দুটাডাল টঙাল এনেকৈ আছে, হুম এই সমানে সমানে আমি দুডাল টঙাল এডাল টঙাল যাতে মানে এই সলকাছেতো হুম সলকাই কিনে আমি টঙাল দুডাল ওপৰৰ জালিটোতো একো জালি বুলি কয় দেচোন, হুম এনেকৈ জল টঙাল সোমাই দিলোঁ, মানে সমান হৈ থকাৰ কাৰণে যাতে মানে আমি উলিয়ালেও আৰু হুম একে পাওঁ। হুম এই তলতো থাকিও দুডাল টঙাল, ওপৰতো থাকিও দুডাল টঙাল। এই গুৰি বানাৰ পাছত দেই, আচ্ছা এইটো গুৰিটো মানে পুৰোতে হেৰি কৰা নাছিলোঁ। হুম তাৰপিছত কি হ'ল, এইটো ষ্টেপ গেল। হুম এইবাৰ আহিল তাৰমানে কি, এইটো এনেকৈ হ'ল পাত মাহা যে লগাই, পাত কেনেকৈ লগাই পাত? এইরকম থাকে, হুম এরকম থাকিলে পাতটো এনেকৈ সমান কৰিব লাগিব। গোটেই আৰু জাপি পাত পাত বুলি কয়, হুম এনেকুৱা গোট থাকে, হুম সেইটো সমান কৰিব লাগে। হুম ওপৰৰ পৰা তললৈ সমান কৰি ল'লোঁ, হুম কাটি ল'লোঁ এইটো, হুম মানে পিচ পিচ কৰি ল'লোঁ। আচ্ছা লৈ এবাৰ কৰিম কি, এই পাতটো হুম যেতিয়া আমি ষ্ট্ৰি মাইলত টাইপ কৰি আৰু আমি এইবাৰ আৰু পাতটো আনিলোঁ, হুম আনি কোনোবাই হয়তো ডাঙৰ চৰু থাকে, হুম আমি পাছে কি কৰোঁ, এনেকুৱা টিঙত হুম ডাল তেলডাল চাইডডাল খুটি মাৰি কিনে লৈ হুম সেই পাতটো আনি আমি হিট দিওঁ। আচ্ছা হেড দিম এই চিষ্টেমত তাৰমানে কাপোৰ দি হুম পাতটো আমি হিট দিম। এতিয়া জুই লগাই তলত জুই লগাব জুই হেড দিম আৰু জুই থাকে হুম হিট দিম, এনেকুৱা হ'ব লাগে পাতটো আগৰ পৰা গৰুলৈ হুম পাতটো হুম এইরকম মাৰিব লাগে। হুম এইরকম এই তলত হিট থাকোঁ, হুম বৰ কষ্ট কৰে কাম কিন্তু এইটো দেই, হুম মানে হয় গৰম, হয় মানে এলবাগে গৰম, হুম মাৰিব লাগিব হুম আৰু ঠেকা আচ্ছা
এই যে তোমার যে সাইডাল তলির উপর ঢুকাছিল বুজিলো অঁ এইটো আমাৰ ওপৰৰ বস্তু উম, ওপৰৰ ঘৰত উম, এইটো গুৰি নাই দেই এইটো গুৰি থাকিব লাগিব কিন্তু উম, এই গুৰি সৈতে দখল কৰিব লাগিব উম, লৈ লৈ এই মানে এই হেৰিটো চাৰি আঙুল থাকিব লাগিবতো উম, ইয়াতে গুৰিৰ ফিটাৰে নাহে বাহিৰত যাব লাগিব উম, পাতটো এই ৰকম মাৰিব লাগিব এইরকম হতে এইটো উম, এইরকম মানে পাতটো উম, দুই তরফ উম, এটা তরফ ক্লিয়ার উম, নেক্সট আর এটা তরফ এইরকম মারব লাগে উম, এইরকম শিকিল মানে সেলাই করলো তাহলে সেলাই করা এই যে গুড়ি কেটা থাকাই দেই এইটো মোৰ গুড়ি নাই উম, এই গুড়ি থকা এইটো বস্তুটো এই যে টঙাল কেইটা লৈছোঁ উম, সেই হিচাপত তলৰ খলাপটো এইবাৰ তলৰ খলাপটো এইটো মাৰি দিম উম, এই যে গুড়ি আছিল উম, গুড়ি থাকিলে কি কৰিম এইটো মিলাই যাম যাতে মানে সৰু টঙাল দি এতিয়া পাত থাকিব এইটো মই পাত নাই দিছোঁ উম, পাতৰ সৈতে মানে দুই তৰফে হ'লতো উম, হোৱাৰ পিছত আমি বস্তুটো বান্ধি ল'ম এরকম বান্ধি ল'ম বান্ধি লৈ ল'ম যাতে এনেকৈ পাঁচটা বান্ধিব লাগিব উম, বান্ধি ল'লোঁ উম, বাছ হ'ল উম, তাৰপিছত আহিল কি এইবাৰ বেজি সূতাৰ কাম উম, এইরকম উঠা করতে বলবো এতিয়া এক চিলাই কৰি এনেকুৱা দি কিনে বস্তুটো মিলাই ল'লোঁ লৈ এই পাঁচটা বান্ধিব লাগিল অঁ, এইটো মিলাই যাব লাগিল এই মানে এনেকুৱা তো হেৰি এই যে ঘাই আছে উম, ইয়াত বান্ধ নহয় উম, মাজত হ'ব লাগিব আচ্ছা, এইকেইটা মাজত মাজত হ'ব লাগিব এইখিনিতে উম, এইটো মানে এইরকম মাৰি উম, বস্তুটো চিলাই কৰিলোঁ উম, হ'ল এইটো উম, তাৰপিছত এইটো মানে এই বিজু সূতাৰ কামটো হ'ল উম, এইবাৰ আৰু আহিল কি চেৱাটো কি এই বেতৰ এই গুড়িকেইটা উম, বান্ধিব লাগে গুড়িকেইটা এটা বান্ধাৰ এটা হেৰি আছে এইটো আইডিয়া আছে উম, এনেকৈ মানে ফুটাই কিনে বেতেৰে বস্তুটো এই বান্ধটো এনেকৈ দি যাব লাগিব উম, তাত মিলাই কিনে উম, যাতে মানে হেৰি নহয় পাতকেইটা লৰচৰ নহয় উম, তাৰপিছত এইবাৰ কি লাগিল এইটোক আমি কওঁ পানা বুলি কওঁ উম, এই প্ৰথমতে এই যে মই মানে পানা লগোৱা এইটো দেখা নাই উম, তিনিডাল টঙালেৰে এই পানাটো গুঠিব লাগিব আৰম্ভণি কৰিব লাগিব উম, তিনিডাল টঙালেৰে এইটো এডাল এডাল তিনিডাল উম, তিনিডাল টঙালেৰে এনেধৰণে এইটো মানে মই সমান কৰি লৈছোঁ উম, দাম্ব হ'ব পাৰে কিন্তু এটা হিচাপত চাৰি আঙুল থাকিব লাগিব উম, দাম্ব হ'লে কাটি পেলাম এইরকম কাটি দিম উম, এইরকম মানে তিনিডাল টঙালে গোটেইখিনি আমি পানাটো গুঠি ল'লোঁ টঙালে এই ধৰণৰ টঙাল এইবাৰ আহিম কি ধৰ হ'ল এইবাৰ তাৰমানে পানা গুঠা লাগে মস্তি দিব লাগিব মস্তি দিয়াৰ আগতে বহুতে নকৰে মই কিন্তু কৰোঁ এতিয়া কৰোঁ এই টঙালটো ভাঙি নাযায় উম, পানী দি লওঁ গোটেইখিনি এইরকম লওঁ বুঝিলে এরকম মানে বস্তুটো তোমার মানে স্লোপিং হয় এনেকুৱা স্লোপিং যাতে হয় স্লোপিং করার কারণে এইরকম রাউন্ডটো গুঠা লাগে উম,
এইরকম মানে রাউন্ডটা গুঠলো উঠার পাছত এবার কি হ'ল এনেকুৱা ইমান চাৰি মান আহিল অহাৰ লগে লগে ইয়াক মানে আৰু কি কৰিম তো বস্তুটো যাতে গুড়িটো মুখৰ যিটো গুড়ি থাকো সেইটো ওলাই নাযায় ওলাই নাযোৱাৰ কাৰণে এই টঙালটো সোমাই দিম ভিতৰে এনেকৈ গোটেই ৰাউণ্ডটোতে টঙালটো সোমাই গ'লোঁ এইরকম সময় যাতে এই টঙালটো ওলোৱা নাযায় যাতে মানে এইটো ওলাই নাযাওঁ এইবাৰ মানে কি কৰিম টঙালটো সময় হ'ল এইবাৰ টঙালটো কাটি দিম টঙালটো কাটি দিম হ'ল কাটা গোটেই কাটা হ'ল কাটি লৈ এইবাৰ বেলেগ আৰু এটা ষ্টেপ আছে ষ্টেপ মানে আৰু 3টা ষ্টেপ আছে এইবাৰ মানে এই গুড়ি বান্ধিব লাগে মুখত থকা গুড়ি বান্ধিব লাগে দেখুৱাই আছোঁ এই ঝাপিটোৰো এই গুড়িটো এইরকম বান্ধি যাম আমি এইরকম বান্ধি যাম গোটাই বানাবা এইটো ষ্টেপ হ'ল কি ইয়াতে পাঁচখন চাউল হ'ল নহয় 5খন চাউলত আপোনাৰ 5টা টঙাল আমি সোমাব লাগিব সোমোৱা চিষ্টেমটো হ'ল কি এইরকম সোমাই গ'ল এই সৰু টঙাল নহয় যে এনেকুৱা ডাঙৰ টঙাল হ'ব তো জাষ্ট শ্ব' কাৰণে মানে দেখুৱাৰ কাৰণে এনেকুৱা দেখুৱাৰ কাৰণে মানে এনেকৈ 5টা টঙাল এনেকৈ সোমাই হ'ব এনেকৈ ডাঙৰ টঙাল হ'ব চেপেটা তো সমান জোখত কাটি ল'লোঁ সময় হ'ব এনেকৈ সোমাই যাব লাগিব টঙালকেইটা এনেকুৱা হ'ব লাগিব আচ্ছা গতিকে থ'ব লাগিব আৰু এনেকুৱা হ'ব লাগিব এতিয়া অকণ এইটোৱে আছিল জাপি জাপি এইটোৱে আছিল জাপি জাপি কেনেকৈ মানে কি বনায় এইটোৱে আছিল আমাৰ ভিডিঅ'টো আপোনালোকৰ যদি কাৰোবাৰ শিকিবৰ ইচ্ছা থাকে আহিব পাৰে এড্ৰেছটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব যদি কাৰোবাৰ শিকাৰ মানে ইচ্ছা আছে অনুগ্ৰহ আছে আহিব পাৰে এইটো আমাৰ অসমৰ এটা আপুৰুগীয়া সম্পদ জাপি চবতে ব্যৱহাৰ হয় খেতি পথাৰত বিশেষকৈ বেছিকৈ ব্যৱহাৰ হয় যদি না কি যদি শিকাৰ ইচ্ছা কোনোবা আছে শিকিব পাৰে শিকিব পাৰে শিকিলে ভাল হয় এইবোৰ এতিয়া প্ৰায় তাৰমানে এই হেৰিটো শিল্পটো মৰি যাব খুজিছে এনেকুৱা মানে নতুন প্ৰজন্মই এই বস্তুটো আগ্ৰহী নহয় শিকাৰ কাৰণে গতিকে ইন ফিউচাৰ এইটো কিজানি প্ৰায় নিতৈ মানে বিলুপ্তিৰ পথত বৰ্তমান আগবাঢ়ি আছে তো যদি এইটো সম্পদটো বজাই ৰাখিব বিচাৰিছে বা কোনোবা যদি শিকাৰ ইচ্ছা আছে আহিব পাৰে আমাৰ দেউতাই নিশ্চয় শিকাই দিব তো এড্ৰেছটো মই দি দিম আপোনালোকে যদি শিকিব ইচ্ছা আছে আহি যাব মই কিন্তু এতিয়ালৈ তাৰমানে এই বিদ্যাটো মানে জীয়াই ৰাখি আছোঁ যিহেতু ককা দেউতাৰ পৰা লৈছিলোঁ আৰু মই মৃত্যু পৰ্যন্ত তাৰমানে এই বস্তুটো কৰিয়ে যাম থাকলৈ তোমাৰ মানে কিমান বছৰমান হ'ল জাপি মানে বনাই থকাৰ অভিজ্ঞতা প্ৰায় 45 বছৰমান হ'ল এইটো লাষ্ট পৰ্যায়ত মই এইটো বস্তুটো শিকিছোঁ জাপিটো তাৰ আগতে নালা চালনি ঢুকুলা ইত্যাদি ইত্যাদি
মানে শিকিছোঁ ককা দেউতাৰ পৰা কিছু শিকিলোঁ, নালা চালনি শিকিলোঁ, তাৰপিছত ঢুকুলা এটা আৰু বেলেগ মানুহৰ পৰা শিকিলোঁ, তাৰপিছত জাবিটো আৰু এটা বেলেগ মানুহৰ পৰা শিকিলোঁ। মুঠতে মই সংগ্ৰহ কৰিছোঁ, বস্তুখিনি মই সংগ্ৰহ কৰি লৈছোঁ, সংগ্ৰহ কৰি লৈ ব্যৱহাৰ কৰি আছোঁ, সেয়ে আৰু। এতিয়ালৈকে এৰিছোঁ। ধন্যবাদ সকলোলৈকে, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।